মুখখনৰ যিকোনো দাগ বা মুখৰ উজ্জ্বলতা নোহোৱা হৈছে তেনেহ'লে এই পেকটো আপোনালোকে সপ্তাহত এবাৰকৈ লগাব পাৰে। মই হাতেৰে লগাম, আপোনালোকে ইচ্ছা কৰিলে ব্ৰাছেৰেও লগাব পাৰে। হাতেৰে লগালে ধুনীয়াকৈ মাছাজ কৰি পেলাই লগাব পাৰিব, কিন্তু ব্ৰাছেৰে লগালে মাছাজ কৰিব নোৱাৰিব। মাছাজটো আমাৰ খুবেই প্ৰয়োজন, কাৰণ মাছাজ কৰিলেহে স্কিনত লাগি থকা ধূলি বালিবিলাক নোহোৱা হয়। হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। মই কাকলি আজি আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই ফেচ পেকটো মই প্ৰায়ে ব্যৱহাৰ কৰি থাকোঁ আৰু উপকৃতও হৈছোঁ, সেইবাবে ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। মুখখনত যিকোনো দাগ হৈছে, নাইবা ছানবাৰ্ণৰ সমস্যা হৈছে, নাইবা মুখৰ উজ্জ্বলতা নোহোৱা হৈছে, তেনেহ'লে এই ফেচ পেকটো মাজে মাজে লগাই চাব। মোৰ বিশ্বাস আপুনি 80% হ'লেও উপকৃত হ'ব। পাৰ্লাৰলৈ গ'লেও বহু পইচা খৰচ হয়, গতিকে ঘৰতে ঘৰুৱা সামগ্ৰীৰে এই পেকটো বনাই লগাব পাৰিব। যিমান পাৰোঁ মই ঘৰুৱা বস্তুৱে ব্যৱহাৰ কৰোঁ। এই পেকটো সৰুৰ পৰা ডাঙৰলৈ সকলোৱে লগাব পাৰে। প্ৰথমে 2-3 মিনিটমান সময় মাছাজ কৰিব, তাৰপিছত 15 মিনিটমান সময় এনেকৈ ৰাখি দিব। যেতিয়া শুকাই যাব তেতিয়া ঠাণ্ডা পানীৰে মুখখন ধুই দিব। ভিডিঅ'টি আৰু বেছি দীঘলীয়া নকৰোঁ। এই ফেচ পেকটোত কি ব্যৱহাৰ কৰিছোঁ আপোনালোকে এবাৰ চাই লওক। প্ৰথমে এটা বাতি লৈ লৈছোঁ, তাত 2 চামুচ মচুৰ দাইল দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বেছিকৈও দিব পাৰে, কাৰণ কমকৈ মচুৰ দাইল দিলে মিক্সাৰ ব্লেণ্ডাৰত পিছা নাযায়। এতিয়া এই দাইলখিনি মই ভালকৈ 3 বাৰমান ধুই ল'ম। আপোনালোকে যদি বিচাৰে 3 বাৰতকৈ বেছিও ধুব পাৰে, নহ'লে 2 বাৰো ধুব পাৰে, আপোনালোকৰ ইচ্ছা। দাইলখিনি ভালকৈ ধুই লোৱা হোৱাৰ পিছত ইয়াত অকণমান পানী দিম। পানী দি পেলাই 15 মিনিটমান সময় মই এনেকৈ তিয়াই থৈ দিম। আপোনালোকে 20 মিনিট বা আধা ঘণ্টা সময়ো তিয়াই থ'ব পাৰে। বেছি সময় তিয়াই থ'লে দালিকেইটা ধুনীয়াকৈ ফুলি উঠে। মোৰ 15 মিনিট হৈ গ'ল, দালিকেইটা ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া ইয়াত থকা পানীখিনি মই পেলাই দিম। দালিখিনিত মই অকণমান কেঁচা গাখীৰ দি ভালকৈ পেষ্ট বনাই ল'ম। আপোনালোকে গাখীৰ নিদিলে গোলাপ জল নাইবা গিলচাৰিনো দিব পাৰে। গিলচাৰিন দিলে বেছি ভাল। মোৰ গিলচাৰিন নাই, শেষ হৈছে, সেইবাবে মই কেঁচা গাখীৰ দিছোঁ। এটা মিডিয়াম চাইজৰ আলু লৈছোঁ। আলুটো ভালকৈ বাকলি চেলাই সৰু সৰুকৈ পিচ কৰি লৈছোঁ। পিচি থোৱা মচুৰ দালিখিনিত কাটি থোৱা আলুখিনি দি দিছোঁ। এতিয়া এইখিনি পেষ্ট বনাই ল'ম। এয়া মোৰ ফেচ পেক ৰেডি হৈ গ'ল। গোটেইখিনি বাতি এটাত উলিয়াই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে বেছিকৈ বনাই পেলাই ফ্ৰিজতো ৰাখিব পাৰে, একো নহয়। আশা কৰোঁ ভিডিঅ'টি আপোনালোকক অলপ হ'লেও উপকৃত কৰিব বুলি। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।